হেল্ল' গাইজ নমস্কাৰ মই বৈশালী বৰাই আপোনালোক সকলোকে মোৰ ইউটিউবৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি মোৰ এইটো ইউটিউবৰ প্ৰথমটো ভিডিঅ' মোৰ একেবাৰে আইডিয়া নাই কেনেকৈ বনাম কেনেকৈ দিম আপোনালোকৰ মাজত আগবঢ়াই নিম। তাৰ মাজত মোৰ কথা কোৱাত ভিডিঅ'টো বনোৱাত কিবা ভুল হ'ব পাৰে, আপোনালোকে প্লিজ ক্ষমা কৰি দিব। আজি মোৰ ভিডিঅ'টো ৰেচিপিৰ হয়। ৰেচিপিটো হৈছে কোকোনাট কেক। তেন্তে বলক আমি ৰেচিপিটোলৈ আগবাঢ়ি যাওঁ। আমাক ৰেচিপিটোৰ বাবে এটা নাৰিকল লাগিব। নাৰিকলটো ধুনীয়াকৈ গুচাই লৈছোঁ। আৰু লাগিব আমাক এই চামুচখনৰ জোখাৰে 3 চামুচ চেনি, আপোনালোকে কম বেছি কৰি ল'ব পাৰে। আৰু এই কাপটো জোখাৰে আধা কাপ কৰ্ণফ্ল'ৰ লৈছোঁ। আৰু নাৰিকলখিনি এনেদৰে ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া এই অংশখিনিক গুচাই ল'ম। এয়া চাওক, এনেদৰে গুচাই ল'লোঁ। তাৰ পাছত এইখিনি মিক্সি ব্লেণ্ডাৰত পিচিবলৈ ধুনীয়াকৈ সৰু সৰু টুকুৰাৰে কাটি ল'ম, যাতে সোনকালে পিছ যায়। এয়া চাওক, এনেদৰে কাটি ল'লোঁ। তাৰ পাছত আমি এইখিনি মিক্সি ব্লেণ্ডাৰত ধুনীয়াকৈ পিচি ল'ম। এইখিনিতে ধুনীয়াকৈ পিচি ল'লোঁ। চাওক, এনেকৈ পিচি ল'ম। আৰু ইয়াত আমাক পানী লাগিব। এই গিলাচটো জোখাৰে 1 গিলাচ পানী লৈছোঁ। আকৌ এইখিনি পিচি ল'ম। চাওক, পিছাৰ পাছত এনেকুৱা হৈছে। এতিয়া আমাক আৰু পানীৰ প্ৰয়োজন হ'ব। সেই একেটা গিলাচৰ জোখাৰে আধা গিলাচ ল'ম পানী। এইখিনি পিচি লোৱাৰ পাছত চাওক, মিশ্ৰণখিনি এনেকুৱা ধৰণৰ হৈছে। এতিয়া এইখিনি ধুনীয়াকৈ চেকনিৰ এখনেৰে চাকি ল'ম। এনেদৰে ধুনীয়াকৈ ইয়াৰ ৰসখিনি উলিয়াই ল'ম। এইখিনি চাওক, উলিয়াই ল'লোঁ ধুনীয়াকৈ। এতিয়া ইয়াত চেনিখিনি দি ল'ম। আৰু ধুনীয়াকৈ চেনিখিনি গোল নোযোৱালৈকে আমি গুলি ল'ম। চাব যাতে চেনিখিনি গোটা হৈ নাথাকে। এতিয়া এইখিনি ধুনীয়াকৈ গুলি ল'লোঁ। তাৰপিছত আমাক এটা চচপেন লাগিব। চচপেনটোত ধুনীয়াকৈ এইখিনি ঢালি ল'ম। এতিয়া এইখিনি আমি গেছত বহাই দিম। চাব যাতে গেছৰ ফ্লেমটো ল' থাকে। এতিয়া এইখিনি মিশ্ৰণখিনি ধুনীয়াকৈ লৰাই আমি সিজাই থাকিম। এতিয়া আমি ইয়াত কৰ্ণফ্ল'ৰখিনি দি লগে লগে লৰাই যাম। 2 মিনিটৰ কাৰণে একেৰাহে লৰাই থাকিব, নহ'লে গোটা পাতি যাব পাৰে কৰ্ণফ্ল'ৰখিনি।
এইখিনি চাওক, এতিয়া খুব ধুনীয়া মিশ্ৰণ এটা হৈছে। এনেকুৱা ধৰণৰে আমাক মিশ্ৰণ এটা হ'ব লাগিব, তেতিয়াহে কেকটো আমাৰ ধুনীয়া হ'ব। এতিয়া আমাক এটা কাঁচৰ বাউল লাগিব, আপোনালোকে বেলেগকো ল'ব পাৰে। মই এটা কাঁচৰ বাউল লৈছোঁ। এতিয়া আমি এই বাউলটোত ধুনীয়াকৈ ঘিউৰে সানি ল'ম। ঘিউ বা বাটাৰ আপোনালোকে কোনোবা এবিধ ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৰিফাইন তেল নল'ব। এতিয়া আমি মিশ্ৰণখিনি ইয়াত ঢালি দিম। এতিয়া এইখিনি আমি ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পাছত এইখিনি ফ্ৰিজত 2 ঘণ্টাৰ কাৰণে সেট হ'ব দিম। A few moments later. 2 ঘণ্টা ফ্ৰিজত সেট হ'ব দিয়াৰ পাছত এইখিনিতে আমি প্লেট এখনত উলিয়াই ল'ম। ইয়াত কটাৰী বা টুথপিকৰ কোনো প্ৰয়োজন নাই, ইয়াত এনেকৈ টেপাই দিলেই হ'ব, ধুনীয়াকৈ ওলাই আহিব। এতিয়া চাওক, কেকটো আমাৰ কিমান ধুনীয়া বনিছে, স্পঞ্জি জেলিৰ দৰে। কেকটো মই ধুনীয়াকৈ পদুনাৰে গাৰ্নিছ কৰি লৈছিলোঁ, কিন্তু ভিডিঅ'ৰ ক্লিপটো কেনেবাকৈ মোৰ ইয়াত নুঠিলে, তো মই ফটো লগাই দিছোঁ, চাই ল'ব। এয়া চাওক, আমাৰ কেকটো কিমান ধুনীয়া স্পঞ্জি বনিছে। মোৰ ৰেচিপিটো যদি ভাল লাগিল আপোনালোকৰ, প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেন থেংক ইউ অল অফ ইউ। বাই বাই।